হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় আপোনালোকৰ খবৰ ভাল। অন্য এটি ভিডিঅ'টোতকৈ আজিও আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ ৰজাৰাণীৰ ওপৰত। তো আমি ৰজাৰাণী দেখিবলৈ পাইছোঁ যে চন্দ্ৰই জামিন হোৱাৰ বাবে বৈষ্ণৱী আৰু বৈষ্ণৱীৰ দেউতাক আৰু বিষ্ণুৱে ফূৰ্তিতে ৰাতি খানা খাবৰ কাৰণে বজাৰ কৰিবলৈ গৈছিল। বজাৰ কৰিবলৈ যোৱাৰ অৱস্থাত প্ৰকাশ ৰঞ্জনক দেখা পাই বিষ্ণুৱে প্ৰকাশ ৰঞ্জনক কোৱাৰ পিছত প্ৰকাশ ৰঞ্জনে কি ক'লে? প্ৰকাশ ৰঞ্জন আৰু বিকাশে বৈষ্ণৱীৰ দেউতাক আৰু বিষ্ণুক বজাৰ যোৱা অৱস্থাত মাৰিবলৈ চেষ্টা কৰিছিল। বিকাশ আৰু প্ৰকাশ ৰঞ্জনে বৈষ্ণৱীৰ ঘৰত যায় বৈষ্ণৱীৰ দেউতাকৰ খবৰ লৈ পেলাই বৈষ্ণৱীৰ লগত কৰা আৰু চন্দ্ৰৰ লগত কৰা আৰু মানসীৰ লগত কৰা গোটেইখিনি কথা আজি বৈষ্ণৱীক কৈ দিয়ে। বৈষ্ণৱী বাৰু কি কৰিব? বৈষ্ণৱী সেই কথাবোৰ ৰেকৰ্ড কৰি থৈছে। আজি সন্ধিয়া আপোনালোকে চাওক, বৈষ্ণৱীয়ে সেই ৰেকৰ্ড কৰি থোৱা ভিডিঅ'টো পুলিচক দিবনে ছ'চিয়েল মিডিয়াত দিব? আমি গম পোৱা মতে ছ'চিয়েল মিডিয়াত বৈষ্ণৱীয়ে সেই ভিডিঅ'টো পোষ্ট কৰিব। আজি সন্ধিয়া চাবলৈ ইমানেই বেছি ভাল লগা হ'ব যে বৈষ্ণৱীয়ে ভিডিঅ' কৰি থৈ দিয়াখিনি ছ'চিয়েল মিডিয়াত দিব। তো আপোনালোকে আজি সন্ধিয়া ৰেঙনি টিভি চাওক। ৰ'ব, আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে নিশ্চয় এটা কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই এটা কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকৰ মাজলৈ মোৰ ভিডিঅ'টো অতি সোনকালে পেছ হয়।